হাই কৰি হেল্ল' এভৰিৱান। আজি এইফালে ভণ্টি আৰু মই ৰঙাজান দেওনামঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। সদায় ঘৰলৈ আহিলে ভাবোঁ দেওনামঘৰ যাম, কিন্তু যাবলৈ কোনোদিনে সুবিধাই নিমিলে। সেইকাৰণে আজি আৰু ওলাই আহিলোঁ। আৰু এইফালে আহি পাই আমি আইতা এগৰাকীৰ পৰা চাকি ধূপ কিনি ল'লোঁ। শৰাই নিদিওঁ, অকল চাকি ধূপেই দিম। আৰু ইয়াতে কাষে কাষে বহুত দোকান আছে, চাকি ধূপ আৰু এইফালে ফিটা যি কিনে আৰু চবৰ দোকান আছে। আজি বহুত বছৰৰ মূৰত আহিছোঁ। তাৰপাছত আমাৰ এইফালে চাকি জ্বলোৱা হৈ গ'ল, কিন্তু ভিতৰত মই ভিডিঅ' নকৰিলোঁ, ভাল নালাগে। এনেকৈ ভিডিঅ' কৰিব পাৰি চাগে, তথাপিও মই নকৰিলোঁ। আৰু ভিডিঅ' কৰিব দেখাবলৈ ভাল নালাগে। তাৰপাছত আমি চাকি ধূপ জ্বলাই অহাৰ পাছতে আমি ঘৰতে যিহেতু খাই অহা নাছিলোঁ, সেইকাৰণে তাতে ওচৰতে পুৰি ঘুগুনি দোকান এখন আছে, তাতে সোমালোঁ। আৰু এইটো কি দেখিছেনে নাই, জলকীয়া গুড়ি কৰি এনেকৈ মিলাই থৈছে। খাই কিন্তু বেয়া লগা নাছিলে।